পোষ্টকেইটা 1 ঘণ্টা সময় দিছোঁ মই 1 ঘণ্টা সময়ৰ ভিতৰত সেই পোষ্টকেইটা ডিলিট হৈ যাব লাগে নহ'লে কিন্তু মই সদৰ থানাত আছোঁ বোলো অসমবাসী ৰাইজলৈ পুনৰবাৰ নমস্কাৰটো জ্ঞাপন কৰি বোলো আজি সেই ভিডিঅ'টো আৰম্ভ কৰিম বুলি লৈছোঁ আৰু নে কি কয় এই আমি সদায় বোলো আপোনালোকৰ আগলৈ ধেমালি এটা ভিডিঅ' বোলো আনি থাকোঁ পিছে আজি ভিডিঅ'টো ধেমালিৰ বাবে নহয় আজি ভিডিঅ'টো এই আমাৰ অসমৰ বোলো এই আৱৰ্জনা এটা বিষয়েহে ভিডিঅ'টো লৈ আহিলোঁ নে কিহে আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আগলৈকে চাই যাব বুলি মই আৰু বিনম্ৰভাৱে বোলে হাত জোৰ কৰি এই বৃদ্ধ বয়সতো বোলে আপোনালোকক অনুৰোধ জনাইছোঁ নে কিহে চাই যাওকচোন বাৰু এই কাক লৈনো কিনো ভিডিঅ' বনাইছোঁ নে কি কয় বিচৰা চুকত সোমাইছ চাওক এপেলা চালা হাৰামি তই লোকৰ বদনাম গাই ফুৰ নিজে চালা হাৰামৰ হাত দি তোক আজি এৰাত নাই চাও এপেলা মানে হে কি নহয় মানে চালা ৰুমত সোমাই ছোৱালীৰ লগত মৰম মিলাই ফুৰিবি আৰু কবলৈ আহিছা নহয় মানে কি নহয় সব বস্তু হয় তোমাৰ সব বলো কৃষ্ণ বোপা নাপায় নহয় ইমান মনোৰঞ্জন কৰি থাকিব বোলো গোটেই অসমবাসী ৰাইজে তোমাক চাই আছে তুমি আৰু এই কৰাব এইবোৰ আৰু কোন বুলি কৈছিলা তোমাৰ কোন তোমাৰ যে নিজৰ ৱাইফৰ সৈতে একেটা ৰুমত থকাটো পাপ লোকক হাঁহিবলৈ গৈ নিজকে হাঁহিত পাত্ৰ বনাই পেলালা তুমি তুমি কিহৰ কিডাল হে মিষ্টাৰ ৰাজা নে ফাজা বোলে দোকানৰ চাদা হাতত মলি দিও বহ্ম গাধা মোৰ মানে খংটো ভৰি পৰা এইখিনি পোৱাৰ আগতে তুমি ইয়াৰ পৰা ধুনীয়াকৈ উঠাচোন কলিজা তোমাৰ সেই খেদিব পৰা দমকন নাই বাৰু মিষ্টাৰ ৰাজা দে গৰম গৰম গাজা যি কি নহওক তুমি মাৰি আছা মস্ত মাজা বাৰু অসমবাসী ৰাইজেতো বুজি পায়েই তো এই যে অসমৰ জাবৰবোৰক আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি বা তেওঁলোকৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰি বা তেওঁলোকক ভাইৰেল কৰি একো লাভ নাই বুজিছে নিজে কালি পৰহি ছোৱালীৰ লগত এয়া ৰুমত নে ক'ৰ ৰুমত আছিল আৰু যি নহওক বোলে য'তেই নাথাকক থাকক নে কি কয় বোলে পাপৰ ফল মিঠাই হওক বা তিতাই হওক একো কথা ক'বলগীয়া নাই তুমি পাপ কৰিছা তুমিয়ে খণ্ডন কৰিবা কিন্তু সেই অসমবাসী ৰাইজ হিচাপে প্ৰত্যেকলৈ যাতে অনুৰোধ জনাইছোঁ যাতে অসমত যোনে ভাল কাম কৰিছে তেখেতসকলৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক বা তেখেতসকলক আদৰি লওক এই এনেদৰে সমাজৰ আৱৰ্জনাবোৰক যাতে সমাজৰ স্থান নিদিয়ে তাৰ প্ৰতি একেবাৰে সেই বৃদ্ধ বয়সত বোলে আপোনালোকলৈ একেবাৰে হাত জোৰ কৰি নমস্কাৰ জ্ঞাপন কৰিলোঁ বোলে ধন্যবাদ বোলো জয় আই অসম যি কি নহওক বোলে ভিডিঅ'টো শেষৰ ফাললৈ পুনৰবাৰ পালোহি পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনালে ভিডিঅ'টো সকলোৱে চালে আৰু মোৰ বাকৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে কৈ থাকো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কোনেও নকৰে বৃদ্ধ বয়সত বোলে আমাকো ৰাইজে অকণমান চিনাকিটো দিয়ক নেকি মোৰ বাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা মাৰক কমেণ্ট এটা মাৰি দিব বোলে ফেচবুকতো ভিডিঅ' দিম বোলে পাৰিলে অকণ শ্বেয়াৰ কৰি দিব বোলে ৰাইজৰ আশীৰ্বাদ বুলি ল'ম নে কি কয় এই মিষ্টাৰ ৰাজা নে ফাজা নে গাজা নে কি তাক শ্বেয়াৰ কৰাতকৈ আমাকে অকণমান কৰকচোন কাৰণ আমিতো সমাজৰ এনে আৱৰ্জনা নহয় যিসকল ৰাইজে সকলোকে বেয়া পায় হয় এই ৰাইজক বোলে এই ধেমালি সুৰেৰে এই ঠাট্টা মৰাতকৈ বাদ দি অকণমান ধেমালি কৰিছোঁ বেয়া চেয়া নাপাব কিন্তু আৰু এই ধেমালি সুৰত ঠাট্টা মৰা কিছুমান কিন্তু এৰি দিব নাই নেক্সট ভিডিঅ'ত আহি আছে আপোনালোকৰ মাজলৈ আমাৰ ধেমালিৰ সুৰ লগাই লগাই কথা কৈ যোৱা ব্যক্তিসকল বলক ভিডিঅ'টো সমাপ্ত কৰোঁ मस्त जोक मारा रे या हंस रे हलकट हंस নমস্কাৰ প্ৰিয় বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ হাঁহি সুৰাক দিবলৈ বনোৱা হৈছে কোনো যাতে ভুল ভাবি নলয় ধন্যবাদ জয় আই অসম